আজিকালি ল'ৰা ছোৱালীবিলাকৰ খুব প্ৰিয় পিজ্জা তাতে আকৌ ছামাৰ ভেকেশ্যনত সিহঁতে যেতিয়া ঘৰত থাকে কিবা কিবি খাওঁ খাওঁ কৰিয়ে থাকে আমাৰ বুবু আৰু বুমনেও আকৌ কেতিয়াবা ৰিলত দেখিলে যিটোৱে দেখে সেইটো খাবলৈ মন যায় সেই ক'লে মা পিজ্জা খাবলৈ মন গৈছে বনাই দিয়াচোন মই বোলো ইনষ্টেণ্ট পিজ্জা তেওঁলোকক বনাই দিওঁ সেইকাৰণে লৈছোঁ কেইটামান পিজ্জা বেছ আৰু আজি আপোনালোকক একেবাৰে কম সময়ত আৰু একেবাৰে কম খৰচত হোৱাকৈ মই পিজ্জা বনাই দেখুৱাম এয়া পিজ্জা চচৰ কাৰণে লৈছোঁ নহৰু আৰু নহৰুটো মিহি মিহিকৈ এনেকৈ কাটি লৈছোঁ এতিয়া লৈছোঁ টপিঙৰ কাৰণে পিঁয়াজ আৰু কৰ্ণ পিঁয়াজখিনি এনেকৈ পাপৰিবোৰ গুচাই লৈছোঁ ডমিনোজৰ পেকেটবিলাক যে আহে সেয়া ৰখি যোৱা অৰেগেনো আৰু চিলি ফ্লেক্স ৰেডি কৰি লৈছোঁ টমেটো কেটচাপ লৈছোঁ এতিয়া আমি প্ৰথমতে বনাম পিজ্জা চচ তাৰ কাৰণে টমেটো কেটচাপ কিছু জোখমতে লৈ লৈছোঁ আৰু এই টমেটো কেটচাপখিনিৰ ওপৰত এতিয়া দিম অৰেগেনো লগতে চিলি ফ্লেক্স আৰু মিহিকৈ কাটি লোৱা নহৰু আৰু নিমখ অকণমান জলকীয়া গুড়ি অকণমান আৰু জালুকৰ গুড়ি এতিয়া এই আটাইখিনি ভালদৰে মিক্স কৰি ল'লে আমাৰ পিজ্জা চচ ৰেডি হৈ যাব আমাৰ ল'ৰা ছোৱালীবিলাকে পটককৈ কিবা এটা খাবলৈ বিচাৰে আমাৰো বনাই দিব পাৰিলে মনটো ভাল লাগে সেয়ে আজি তেওঁলোকৰ কাৰণে ইনষ্টেণ্ট বনাই আছোঁ পিজ্জা তাৰ কাৰণে লৈছোঁ মজৰেলা চীজ আৰু এতিয়া লৈছোঁ 3 টুকুৰ চচেছখিনি আমাৰ টপিঙত ব্যৱহাৰ হ'ব আৰু চচেছখিনি সেইবাবে এটা টুকুৰকৈ কাটি লৈছোঁ আৰু এইবোৰ যিহেতু অলৰেডি কুক থাকে সেইবাবে বেছি প্ৰব্লেম নাই যদি আমি চিকেন দিব বিচাৰোঁ তেন্তে আকৌ বনাই ল'ব লগা হয় আৰু এইবোৰ হাততে পোৱাকৈ থাকিলে আমি ফটাফট খাব মন গ'লে কেতিয়াবা বনাই ল'ব পাৰোঁ এইফালে মই প্ৰিহিট দিছোঁ আমাৰ OTG আৰু এতিয়া মজৰেলা চীজখিনিও এটা টুকুৰা কাটি ল'ম প্ৰথমতে আমি পিজ্জা বেছত চচখিনি লগাই ল'ম সেই এখন পিজ্জা বেছ লৈছোঁ আৰু চচখিনি ধুনীয়াকৈ তাৰ ওপৰত লগাই দিছোঁ কেতিয়াবা আপোনালোকক মই পিজ্জা বেছ বনোৱা দেখুৱাম আৰু আজি যিহেতু সকলোবিলাক ৰেডিমেড বস্তুৰে বনাইছোঁ ইনষ্টেণ্ট পিজ্জা আৰু এতিয়া তাৰ ওপৰত মই গ্ৰেট কৰি দিলোঁ এয়া চীজ যিমানেই দিম খাবলৈ সিমানেই ভাল লাগিব আৰু ইয়াৰ ওপৰত এতিয়া টপিং দিম পিঁয়াজ কৰ্ণ চচেছ গোটেইখিনি এতিয়া ইয়াৰ ওপৰত যেনি তেনি সজাই দিলে হৈ গ'ল আৰু এইখিনিৰ ওপৰত আকৌ এটা লেয়াৰ আমাৰ চীজ দিব লাগিব গ্ৰেট কৰি তাৰ আগতে টপিংখিনি দিয়া হোৱাৰ পিছতে অকণমান অৰেগেনো আৰু চিলি ফ্লেক্স ইয়াৰ ওপৰত ছটিয়াই দিলে ভাল লাগিব অকণমান ফ্লেভাৰটো তাৰপিছত একেবাৰে শেষত আৰু এটা লেয়াৰ চীজ দিম চীজখিনি গ্ৰেট কৰি দিয়াৰ পিছতে আমাৰ পিজ্জাটো এতিয়া ৰেডি হৈ যাব বেক কৰিবলৈকে এইফালে OTGটো ৰেডি কৰি থোৱা আছে প্ৰিহিট দি এতিয়া 180 ডিগ্ৰীত 15 মিনিটৰ কাৰণে ৰাখি দিম আৰু সেই 15 মিনিটৰ ভিতৰত এবাৰ আকৌ চাব লাগিব অকণমান লৰাই মেলি দিলে চাৰিওফালে ধুনীয়াকৈ মানে বেক হৈ যায় এতিয়া আমাৰ পূৰা পিজ্জা ৰেডি হৈ গৈছে আৰু 3টা পিজ্জা মই একেধৰণে ৰেডি কৰিছোঁ এইফালে আৰু প্ৰথমটো যেতিয়া হৈছে আপোনালোকক আজি খায়ো দেখুৱাম যে সঁচাকৈ কেনেকুৱা হৈছে বুবু আৰু বুমনৰো বিৰাট ভাল লাগিছে যে মায়ে পিজ্জা বনাই আছে কাৰণ এতিয়া ল'ৰা ছোৱালীবিলাক যিহেতু ঘৰত আছে আমাৰ সকলোবোৰ ছামাৰ ভেকেশ্যন বুলি তেওঁলোকৰো কিবা কিবি খাবলৈ মন যায় আৰু দেখিছেনে এতিয়া চীজখিনি এনেকৈ এটা তাৰৰ নিচিনা যেতিয়া ওলাই আহে তেতিয়াই গম পোৱা যায় পিজ্জাটো খাবলৈকে কিমান ধুনীয়া হৈছে আৰু সঁচাকৈ খুব ধুনীয়া হৈছে এনেই মই পিজ্জা ইমান ভাল নাপাওঁ কিন্তু আজি নিজে বনোৱা বুলি মোক খুব ভাল লাগিছে খাবলৈ আজি ইনষ্টেণ্ট পিজ্জাৰ ভিডিঅ' চাই আপোনালোকে কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈকে নাপাহৰিব অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাই বাই ধন্যবাদ লাভ ইউ অল